আৰু এয়া দেখিছেনে আমাৰ খাবলৈ আৰম্ভ মানে খাওঁ আৰু এতিয়া এফালে লৰা লৈ লৈছোঁ জ্বলা নিদিয়াকৈ দেখা পাইছা আমাৰ বতৰ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে আজি আমি বনাম মানে পৰঠা আৰু মাংসৰ লগত ব্ৰইলাৰ মাংসৰ লগত খাম মাংসৰ লগত পৰঠা খাবা আৰু এতিয়া বনাওঁ আহক চাই থাকিব আপোনালোকে একেলগে ভিডিঅ'টো দেই মাংসখিনি আজি চিম্পলকৈ বনাম এফালে ৰ'বা নাখোন এফালে দেখিছেনে আলু আৰু বিলাহী আৰু এফালে লৈছোঁ এয়া আদা নহৰু অলপমান পিচি লৈছোঁ আৰু পিঁয়াজ চিয়াজ এনেকৈ কিবা কিবি লৈছোঁ লগতে অলপমান গৰম মছলাও পিচি লৈছোঁ ল'ৰাই টুং টাং কৰি আছে এফালে আকৌ মই নহৰু পিঁয়াজ গোটেইখিনি তেলত দি তেজপাত দুখিলামানো দি মাংসখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু তাতে মই এতিয়া ডাঙৰকৈ কাটি লৈছিলোঁ যে আলুখিনি সেইখিনিও দি দিছোঁ সেইখিনি অলপমান ভালদৰে ভাজি লৈ এতিয়া সৰুকৈ কটা বিলাহীখিনি মই মাংসখিনিত দি দিছোঁ মাংসকণ খাবলৈ ইমানেই টেষ্টি হৈছিলে নহয় কি ক'ম আৰু ধুনীয়াকৈ মই ঢাকোন মাৰি ভাজি লৈ ইয়াত দেখিছেনে বিলাহীখিনিও ধুনীয়াকৈ সিজি গ'লেগৈ তাৰপিছত এতিয়া মই গোটেইখিনিতে পানী দি দিছোঁ আৰু পানী জোখমতে দিম আমাৰ মানুহ ঘৰত 4জনহে আছে যিহেতুকে আজি আৰু মই এফালে আকৌ পৰঠা দুখনো সেকি লৈছোঁ পৰঠা মানে দুপৰীয়া মানুহজনে নগাঁৱৰ পৰা আনিছিলে মই খোৱা নহ'লে নেখালোঁ লগা নাই কাৰণে সেয়া বোলো এতিয়া মাংসৰ লগতে খাওঁ আৰু একেবাৰে শেষত অলপমান জিৰা মছলা ৰেড চিলি পাউডাৰ এনেকৈ কিবা কিবি দিলোঁ আৰু ধনিয়া পাত দি এতিয়া আমাৰ মাংসখিনি ধুনীয়াকৈ হৈ গ'ল দেখিছেনে বকবকাই উতলি আছে আৰু দেখাত যিমান ধুনীয়া লাগিছে খাবলৈও তিমানেই টেষ্টি হৈছে আৰু এয়া দেখিছেনে আমাৰ খাবলৈ আৰম্ভ মানে খাওঁ আৰু এতিয়া এফালে লৰা লৈ লৈছোঁ জ্বলা নিদিয়াকৈ কলিজা পিঠল অলপমান আৰু মাংস এপিচ দিছোঁ এফালে মোলৈ লৈছোঁ আৰু এয়া পৰঠা পিঁয়াজ এটা লৈছোঁ আৰু এফালে আলু ভাজি অলপমান আৰু এফালে ঘুগুনি দেই ঘুগুনি এতিয়া খাওঁ আমি দেই আমি শুনো খাইছানে চাওঁ খাই পেলাই দুখাই দিয়াচোন এফালে ল'ৰাকে চৰ্দি লাগি আছে দুখাই দিয়াচোন তুমি জ্বলাখিনিৰ পৰা খাইছা আৰু আমি খাওঁ দেই এতিয়া চাব আপোনালোকে ভিডিঅ'টো মাংস